এই মুহূৰ্তত এক ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। আজি কোভিড পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ লৈ যাওঁতে চিকিৎসালয়ৰ পৰাই পলাল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থকা এজন আছামী। পুনৰবাৰ ক'ব বিচাৰিছোঁ, কোভিড পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ লৈ যাওঁতে আজি চিকিৎসালয়ৰ পৰাই পলাল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থকা এজন আছামী। চুৰি গোচৰত কাৰাগাৰত থকা আৰু বৰ্তমান পলাতক অৱস্থাত থকা আছামীটোৰ নাম হৈছে আকবৰ আলী। বৰ্তমান পলাতক অৱস্থাত থকা আছামীটোৰ নাম হৈছে আকবৰ আলী। আৰক্ষীৰ জিম্মাৰ পৰাই আছামী পলাই যোৱা এই ঘটনাই তেজপুৰত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেজপুৰৰ পৰা অপূৰ্ব বৰা প্ৰতিবেদন, পাব্লিক প্ৰেছ। লৈ গ'ল বোলে হেৰি কি দৌৰ মাৰি পলাই গ'লে ৰাখিছে। কি পলালে? সেইফালে ডেড বডি ঔষধিবিলাক পলাইছে বোলে। আছামী হয়। আছামী নে কি মই নাজানো। মই দেখিছোঁ এই আহি আছিল এইফালে পুলিচটো দৌৰি দৌৰি তাৰমানে পাণ্ডা নামোৱা হৈ গৈছে। ক'ত আছিলে আছামীটো? নাপাল নহয়। হয় নেকি? ক'ৰ পৰা আনিছিল আপোনালোকে? জেলৰ পৰা। কি কেছৰ আছামী আছিল? এইটো চুৰি কেছৰ। চুৰি কেছৰ আছামী। কি নাম? কি নাম? নামটো কামানতে আছে। লগত আছে। কেনেকৈ গ'ল? এই আছামী ওপৰলৈ এই দেখাবলৈ নিওঁতেই গুচি গ'ল। কি দেখাবলৈ? ক'ত দেখাবলৈ? এই ওপৰ মানে এই তেজৰ ৰিপৰ্ট যে হেৰি মানে কোভিড টেষ্ট কৰিব আনিছিলে। হৈছে কিমানটো? মানুহটো কি বেমাৰ হৈছে মই একো নাজানো। জেলৰ মানুহ লগত আহিছে, আমি আহিছোঁ। আপুনি চিকিউৰিটি? হয়। আপুনি থানাৰ? নাই, মই হেৰি জেলৰ পৰা আনিছোঁ। তাৰমানে আমি ৰিজাৰ্ভ কৰোঁ। ৰিজাৰ্ভ ন? জেলৰ মানুহ ক'ত গ'ল এতিয়া? মানে দুজন গাড়ী লৈ বিচাৰি গৈছে। ভিৰ নকৰিব। কি কেছৰ আছামী? চুৰি কেছ। চুৰি কেছৰ। ক'ত ঘৰ বা? হয়, 5 চাইডৰ। নামটো জানা নেকি? নামটো নাজানো। কামানখন ক'ত আছে? আছে হেৰিৰ লগত, নিকুল দাসৰ লগত আছে।